আমি ফাইনেলি এতিয়া কেকেদা চাবলৈ গৈ আছো। তো মোৰ লগত খুৰা আহিছে, চাব পাৰে খুৰা। আমি কেকেদাকে চাবলৈ গৈ আছো দেই। কেকেদাক চাবলৈ যাম, মানে গৈ আছো ৰাস্তাত চাব পাৰে, ৰাস্তাত গৈ আছে 3 কিলোমিটাৰ ন? 3 কিলোমিটাৰ হৈ যায় হ'ব আৰু। তো গৈ আছো, তাতে গৈ আপোনাক দেখুৱাম কেকেদা অকণমান বেহা ঘৰ বনাই, বেহা বাৰী বনাই ন, বেহা বাৰী শ্বুটিং কৰে, তেনেকুৱা কমেডি চিৰিয়েলত কৰে। গৈ আছো, চবে গৈ আছে, চাব পাৰে গাড়ী স্কুটি লৈ গৈ আছে। আমি কঠীয়া সকলো গৈ আছে, আমাৰ নাই মানে। বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, আৰু যদি ভিডিঅ'ত যদি নতুনকৈ আহি যায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব যাতে মোৰ হৰেক ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো বলক ভিডিঅ'টো। তো ফাইনেলি আমি আহি পালোঁ ইয়াৰ বিহু চাবলৈ। অলপ পিছত আহিব কেকেদা, আহিব, আমি ইয়াত আহি পালোঁ এতিয়া। তো ধুনীয়াকৈ ঢোল চোল সজোৱা মেলা হৈ গ'ল। এতিয়া বলক ভিডিঅ'টো ধুনীয়াকৈ, মানে আপোনালোকে স্কিপ নকৰাকৈ চাব ভিডিঅ'টো ধুনীয়াকৈ। অনুষ্ঠানৰ এটা হৈ গৈছিলে, এয়া 68 বাৰ্ষিক ৰঙামাটি আঞ্চলিক ৰঙালী সন্মিলনৰ সৰ্ববিষয়ী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে বিবেচিত হৈছে। তোমাৰ নামটো সকলোৱে শুনাকৈ কৈ নমস্কাৰ, মই শ্ৰীমতী চুতীয়া। ফাইনেলি বহুত দেৰি অপেক্ষা কৰাৰ পিছত আমাৰ মাজত আহি পালে কেকেদা, মোহন দা। এয়া আপোনালোকে চাব পাৰে এতিয়া, এয়া পিছফালে ছোৱালীকেইটা নাচি আছে, চাবলৈ পাইছে। ইমান মানুহ, বহুত মানুহ আহিছে। মনি নাই বুলিহে সকলোকে পালে।
এইখিনিতে কেকেট আৰু মোহনক ব্যক্তিগতভাৱে মৰমৰ শ্ৰদ্ধা জনাব বিচাৰিছে আমাৰ গাঁৱৰে এগৰাকী বৰেণ্য ব্যক্তি বিজয় বৰা ডাঙৰীয়াই। ব্যক্তিগতভাৱে তেওঁলোকক মৰমৰ শ্ৰদ্ধা জনাব বিচাৰিছে। কেকেট ছাৰক প্ৰথমে কিন্তু আজি আপোনালোকে এনেকৈ লাগিছে কিয় বহি থাকিব অকল এদিন থকাটো ওচৰৰ পৰা চাব পাৰে মানে আপোনালোকে কষ্ট কৰিব নালাগে আমি যাম আপোনালোকৰ ওচৰত দেই আপোনালোকে খালি সহযোগ কৰি যাব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু যাওঁ ৰাতি বহুত ৰাতি হৈ গ'ল আৰু বৰষুণ আহিছে চ' আমি এতিয়া যাম তো আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পাব তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই আকৌ নেক্সট ভিডিঅ'টো লগ পাম আজিৰ পৰা আজি ইমানে বাই বাই